हेलो फ्रेंड्स, आज आपनालोকৰ মাজলৈ আনিছো কলডিলৰ এটা ৰেচিপি। কলডিল আৰু মুৰ্গী মাংস মই প্ৰথমে বনাম। তাৰ পিছতে কলডিল আৰু দাইল বনাম। এয়া প্ৰথমে মই এখন কেৰাহীত তেল দি লৈছো। তাৰ পিছতে পিয়াজ, আদা, নহৰু দি ভালদৰে ভাজি লম। আধা চামুচ হালধি দিছো। তাৰ পিছতে মাংসখিনি ভাজি লৈছো। মাংসখিনি ভজাৰ পিছতে নিমখ দি দিছো। নিমখৰ পানীটো এৰাৰ পিছত মই কলডিলখিনি দি দিম। মাংসৰ কাৰণে মই কলডিলখিনি অকণমান ডাঙৰকৈ কাটি লৈছো। গোটেইখিনি ভালদৰে মিলাই এয়া ভাজি আছো। এটা আলু মই সৰুকৈ কাটি দিছো। এয়া অকণমান জিৰা দি দিছো। জিৰাটো মই খুন্দি লৈছিলো ভাজি। জিৰাৰ লগত কিন্তু মই দুটা জালুকো খুন্দি দিছো। এয়া চাওকচোন, গোটেইখিনি মিলাই লৈছো মই। এয়া মোৰ কলডিল আৰু মাংস হৈ গৈছে অকণমান। তাৰ পিছতে মাংসখিনি সিজিবৰ কাৰণে অকণমান পানী দি দিলো। এয়া মোৰ মাংসখিনি হৈ গ'ল। তাৰ পিছতে দাইল আৰু কলডিল বনাম। দাইলৰ কাৰণে মই কলডিলটো একদম সৰু সৰুকৈ কাটিছিলো। এয়া পিয়াজ দি দাইলখিনি ভাজি লৈছো, লগতে কলডিলখিনিও দি দিছো। এতিয়া মই দিছো হালধি আধা চামুচ, নিমখ দি দিছো জোখৰ মতে। এয়া ভালকৈ ভাজি ল'ম। তাৰ পিছতে অকণমানকৈ এয়া পানী দি বস্তুটো দাইলখিনি সিজাই ল'ম। বৰ বেছি পানীও নিদিওঁ। দুখিলা তেজপাতো ইয়াত মই দি দিম। এই দাইলখিনি যে একদম ভোজৰ দাইলৰ নিচিনা এটা চেণ্ট আহে। বৰ ভাল লাগে খাই। দাইলৰ লগত কলডিল বহুতে নাখায়। এবাৰ খাই চাবচোন আপোনালোকে। অকল মাংসৰ লগতে নহয়, দাইলৰ লগতো কলডিলটো বৰ সোৱাদ হয়। এয়া মোৰ দাইলখিনি হৈ গ'ল। সঁচাই বৰ ধুনীয়া লাগে খাবলৈ। চাবচোন খাই। এবাৰ আপোনালোকেও ট্ৰাই কৰিব। থেংক ইউ।